হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আছোঁ বৰ্তমান কলকাতাত। যিহেতু মই মহাৰাষ্ট্ৰ পুনেলৈ বুলি গৈ আছোঁ, সেই হেতুকে আজি কলকাতা আহি পালোহি। কথা হ'ল যে যিহেতু মই অৰুণাচলৰ বিভিন্ন ঠাইলৈ যাওঁ কৰ্মসূত্ৰে, আৰু এতিয়াও মই কৰ্মসূত্ৰে বুলিয়ে ক'ব লাগিব। আমাৰ অফিচে যিহেতু আমাক ট্ৰেইনি বনাই লয় আৰু আমাক আপগ্ৰেডেশ্যন ট্ৰেইনিঙৰ কাৰণে পঠাই থাকে। তো সেইটো কাৰণে মই SSP ট্ৰেইনিঙৰ কাৰণে পুনেলৈ বুলি গৈ আছোঁ। আৰু আহি কলকাতাত যিহেতু থাকিবলগীয়া হ'ল, সেই হেতুকে কলকাতাখনো অকণমান ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আৰু বৰ্তমান আহি পালোহি ভিক্টৰিয়া এদিন কটোৱাৰ সিদ্ধান্ত লৈ আমি লগৰ কেইবাটাও মেম'ৰিয়েল। এতিয়া বৰ্তমান আহিছোঁ কলকাতা ফুৰিবলৈ বুলি। বৰ্তমান ভিক্টৰিয়া মেম'ৰিয়েল চাবলৈ বুলি আহিছোঁ কলকাতাৰ। তো তাৰ ভিডিঅ' মই আপোনালোকক অকণমান দেখাম, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, আৰু আমি এয়া কাউণ্টাৰত দেখিছে টিকেট সংগ্ৰহ কৰি ভিক্টৰিয়া মেম'ৰিয়েল। ভিতৰলৈ বুলি সোমাই আহিলোঁ। আহিয়ে দেখিবলৈ পাইছোঁ যে এখন বহুত ধুনীয়া সুন্দৰ পাৰ্ক আছে, আৰু সৌ দূৰৈত দেখিছে আপোনালোকে মহলটো। এতিয়া এই মহলটোলৈ বুলি গৈ আছোঁ। চব বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। যিহেতু ভিক্টৰিয়া ব্ৰিটিছৰ কুইন আছিল, সেই হেতুকে বহুত ধুনীয়াকৈ এই কুইনগৰাকীৰ, ৰাণীগৰাকীৰ প্ৰতিমূৰ্তি ইয়াত ধুনীয়াকৈ সজাই ৰখা হৈছে, আৰু বহুত ধুনীয়াকৈ মহলটো বনাই ৰখা হৈছে। বন্ধুসকল, পুখুৰীটো দেখিছেনে আপোনালোকে? এনেকুৱা পুখুৰী ইয়াত কেইবাটাও আছে। চাগে এই মহলটোৰ চাৰিওফালে পুখুৰী আছে। তাৰ মাজতে মাজে মাজে এই পাৰ্কবিলাক দেখিছে, বহুত সুন্দৰ লাগিছে, ধুনীয়া লাগিছে চাবলৈ। যিহেতু কলকাতা আহিছোঁ, সেই হেতুকে আমি অকণমান উপভোগ কৰি যাওঁ বুলি আজি আহিলোঁ। আৰু বন্ধুসকল, মানুহবিলাকে যিহেতু ভিতৰলৈ বুলি সোমাই গৈছে, গতিকে আমি ভিতৰলৈ বুলি সোমাই আহিলোঁ। আৰু ভিতৰত প্ৰথমতে এই ওপৰৰ দৃশ্যটো দেখুৱাব বিচাৰিছোঁ আপোনালোকক ধুনীয়াকৈ। আৰু ইয়াত যিমানবিলাক ফটো, যিমানবিলাক ইয়াত পৰাপক্ষত ভিতৰত ভিডিঅ' কৰিব নিদিয়ে যদিও অকণমান ৰিকুৱেষ্ট কৰাৰ পাছত অকণমান ভিডিঅ' বনাব দিলে। আৰু ইয়াত ব্ৰিটিছৰ দিনত যিহেতু ব্ৰিটিছে কেনেকৈ কাৰ্যভাৰ কৰিছিলে আৰু কেনেকুৱাকৈ মানুহবিলাকক কাম কৰাইছিলে, তাৰ স্মৃতিত ফটোবোৰ আছে। আৰু ভিতৰত যিহেতু মিউজিয়াম টাইপৰ যথেষ্টখিনি বস্তু আছে, মই তাৰো অকণমান আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। মোক দেখিছেনে বন্ধুসকল? যথেষ্টখিনি শকত হৈ গৈছোঁ। কি খালে যে ক্ষীণাম ভাবিবই পৰা নাই। মানে ভিডিঅ'ত বিশেষকৈ ওলাবলৈ অকণমান লাজেই লগা নিচিনা হৈ গৈছে, ইমানেই শকত হৈ গৈছোঁ নহয়। চ' এতিয়া যিহেতু পুনে আহিছোঁ, পুনেত গৈ অকণমান ক্ষীণ হৈ আহিম বুলি নিজকে অনুভৱ কৰিছোঁ। আৰু ৱাও, এইটো হৈছে বৰটোপ। যিহেতু আমাৰ শিৱসাগৰত তলাতল ঘৰৰ ওচৰতো এনেকুৱা বৰটোপ দেখিবলৈ পোৱা যায়। চ' যিহেতু ব্ৰিটিছৰ দিনত এই বৰটোপটো যুদ্ধৰ কাৰণে ব্যৱহাৰ কৰিছিলে। আৰু এইফালে দেখিছে, এইখন হৈছে এখন নক্সা। মানে ভিক্টৰিয়াৰ শাসনকালত যিহেতু গোটেই এৰিয়াটোৰ লৈ এখন নক্সা বনাইছিলে, তাৰে এখন নক্সা, যিখন মেপ বুলি কোৱা হয়। এইবিলাক হৈছে তৰোৱাল, চুৰি কটাৰী, বন্দুক দেখিছে আপোনালোকে। ব্ৰিটিছসকলে যুদ্ধৰ কাৰণে যিহেতু বন্দুক ব্যৱহাৰ কৰিছিলে। বন্ধুসকল, এনেকৈয়ে আমি যথেষ্টখিনি সময় কটালোঁ ভিক্টৰিয়া মেম'ৰিয়েল মিউজিয়ামটোত, আৰু বহুত ভাল লাগিল। ভিক্টৰিয়া মেম'ৰিয়েলৰ ভিতৰত উপভোগ কৰাৰ পাছত আমি বাহিৰলৈ ওলাই আহিলোঁ। আৰু বাহিৰলৈ ওলাই অহাৰ পাছত এই ঠাইডোখৰত কিছুমান মানুহ আছিল আৰু কিবা প্ৰগ্ৰেম হৈ আছিল। সেই প্ৰগ্ৰেমো আমি অকণমান উপভোগ কৰিলোঁ। আৰু এনেকৈ কিবা ডান্স হৈছিল, সেই ডান্স অকণমান উপভোগ কৰিলোঁ।
বন্ধুসকল, ইতিমধ্যে আমি ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰৰ ফালে সোমাই মেলি আহিলোঁ আৰু বৰ্তমান ভিক্টোৰিয়া মেমৰিয়েলৰ চাৰিওফালে যিহেতু পাৰ্ক আছে, পাৰ্কত আহিছোঁ এনেই অলপমান ফুৰিবলৈ। তাৰপাছত আৰু কলকাতাত বেলেগ বেলেগ জেগাত যাম আৰু বিশেষকৈ মানে কাহ ধৰি কেনে গোটেই মাতটো বহি আছে, সেইকাৰণে মাতটো এই অৱস্থা হৈ আছে। চ' বন্ধুসকল, মই পাৰ্কখনৰ অকণমান কিছু মুহূৰ্ত আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এটা ধুনীয়া পুখুৰী, যিটো পুখুৰীত মাজত ধুনীয়াকৈ পানী ওলাব পৰা ছিষ্টেম কৰি ৰাখিছে। আৰু এইখন হৈছে পাৰ্ক। পাৰ্কৰো অলপমান মজা ল'লোঁ। কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল উপভোগ কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰত অকণমান ধুনীয়া ধুনীয়া কিছুমান ফটো সংগ্ৰহ কৰিলোঁ। এইফালে কিবা এটা মূৰ্তি দেখা পায় ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিচিনা, তাৰো অকণমান প্ৰতিবিম্ব সংৰক্ষণ কৰি থলোঁ। বন্ধুসকল, যিহেতু কলকাতাত ঘূৰি ফুৰিছোঁ, এতিয়া মেট্ৰ' টিকেট কাটি আহিছে। কুপন দিলে, মেট্ৰ' টিকেট কাটিলোঁ আৰু এতিয়া নিউ মাৰ্কেটলৈ বুলি যাম। মেট্ৰ' ষ্টেচনত আহি পাই গ'লোহি আমি। আজি প্ৰথম মেট্ৰ'ত যিহেতু উঠিম, সেই হেতুকে অকণমান ভিডিঅ' আপোনালোকক দেখাই দিলোঁ আৰু মেট্ৰ' যোৱা চিটকেইটা মই আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। যিহেতু বন্ধুসকল মেট্ৰ' ট্ৰেইনত একেবাৰে উঠি পোৱা নাছিল, গতিকে আজি মেট্ৰ' ট্ৰেইনত প্ৰথম উঠিম। আৰু মেট্ৰ' ট্ৰেইনত উঠোঁতে কি অৱস্থা, মানুহ যথেষ্ট ভিৰ হৈছে। এইফালে দেখিছে আপোনালোকে ধুনীয়াকৈ লাইট জ্বলাই মেট্ৰ' আহি গ'ল। আৰু আপোনালোকে কোনোবাই আজিলৈকে মেট্ৰ' উঠিছেনে বাৰু? মেট্ৰ' হৈছে আণ্ডাৰগ্ৰাউণ্ড, বহুত তলত আছিল। এয়া মেট্ৰ' আহি গ'ল, আমিও ধুনীয়াকৈ উঠিব লৈছোঁ আৰু মানুহ চব বহিবলৈতো জেগা নাই, থিয় হ'বলৈ মানুহ দেখিছা নাই? বন্ধুসকল, জীৱনত প্ৰথম উঠিলোঁ মেট্ৰ' ট্ৰেইন, তো ভাল লাগিল। বন্ধুসকল, আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। কাইলৈ মই যিহেতু হাওৰাৰ পৰা পুনে অভিমুখে যাত্ৰা কৰিম, তাৰো ভিডিঅ' মই বনাম, আপোনালোকৰ মাজত দাঙি ধৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব বুলি আশা থাকিল। ধন্যবাদ।